এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগছ আপোনালোক সকলোকে এই অনন্যাই তাৰ মিনি ব্লগৰ পৃথিৱীখনলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক লৈ যাম এখন ফুলৰ সৰগলৈ, য'ত ফুল ফুল আৰু ফুল। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত জোগীবাৰী বিলৰ পাৰত এখন ফুলৰ মহোৎসৱ আয়োজন কৰা হৈছে। কিমান যে মানুহ হৈছে নহয়। এয়া চাওকচোন, খুৰীহঁতে পিঠা বনাই আছে আৰু গৰমে গৰমে চাহৰ লগত খাবলৈ দিছে। এইখন আকৌ আমাৰ বৰ্তা এজনৰ দোকান। বৰ্তা আৰু তেখেতৰ ডাঙৰজন ল'ৰা মানে দাদায়ে এই ধুনীয়া ধুনীয়া বস্তুবোৰ নিজেই তৈয়াৰ কৰে। চাওকচোন, প্ৰতিটো বস্তুতে তেওঁলোকৰ প্ৰতিভা কিদৰে প্ৰকাশ পাইছে। চাৰিওফালে ফুলেই ফুল, কোনবিধ লওঁ কোনবিধ নলওঁ লাগি গৈছে তাই। মানুহজনে আকৌ পেটালো বুলি কুৰ্তা এটা ল'লে। বৌ আৰু মই কেইবিধমান ফুল পুলি ল'লোঁ। পিছে ৰোৱা কামটো আকৌ মাৰহে দেই। আজিলৈ যাওঁ হা, পুনৰ এটা মিনি ব্লগৰ সৈতে আপোনালোকক লগ পাম। বাই বাই।